বন্ধুসকল, আমি আজি আকৌ নামলৈ যাবলৈ ওলাইছোঁ। এয়া আমাৰ ঋতু ভাল বাঢ়ি পাতক। আমাৰ যাবলৈ হ'ল, বোলে আমাৰ দাদাও পালেহি, গাড়ীও পালেহি। এয়া আমাৰ সুৰজে বাইক সোমোৱাইছে, বাইক আমাৰ ভিতৰত থৈ যাব লাগিব। এতিয়া আমিও ওলালোঁ নামলৈ, আৰু দেখিছে বাহিৰত বহুত আন্ধাৰ হৈ আছে। এইখন দেখিছে আমাৰ গাড়ীখন পালোহি। গাড়ীখনৰ ভিতৰত কোন কোন আছে অকণমান চাওঁ। আন্ধাৰৰ কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই। পাছফালে কোন কোন আছে চাব লাগিব। এইটো আমাৰ ৰিণ্টু, এয়া সুৰজ। এয়া আপোনালোকে দেখিছে গাড়ীৰ গ্লাছত বৰষুণৰ টোপাল পৰি আছে। এইকেইদিন ধাৰাসাৰ বৰষুণ হৈ আছে আমাৰ ইয়াতে। আৰু এতিয়া আমি অকণমান আগত গৈ পামগৈ শিমলুগুৰি তিনিআলি। আপোনালোকে দেখিব। এয়া পালোহি। এয়া শিমলুগুৰি তিনিআলি, আপোনালোকে দেখিছে সন্মুখতে। আৰু এইটো দেখিছে সুৰজ, কিমান ধুনীয়াকৈ বহি আছে সুৰজে। আৰু তাৰ কাষতে এইফালে বহিছে আমাৰ ৰিণ্টু। এইটো ৰিণ্টু। তাৰপিছতে আছে আমাৰ এইটো ওচৰতে দাদুল দা। আমাৰ ইয়াতে তাক দাদুল বুলি ক'লে সকলোৱে চিনি পায়। আহি পালোহি আমি পানীজান। আৰু অকণমান আগত আছে এঙেৰা তিনিআলি। তো আমাৰ ভিনদেউ আহিব। ভিনদেউ মানে কোন আপোনালোকে গম পাইছে, পুতুল কোঁৱৰ। আৰু সেয়েহে আমি অলপ ৰখি দিবলগীয়া হৈছে। তেওঁ কোন ফালৰ পৰা আহিব এতিয়ালৈকে আমি গম পোৱা নাই। পানীজান নে এঙেৰা হৈ। আৰু এই লগতে আছে আমাৰ এইফালে হেল্ল', আমাৰ জয়ন্তৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। জয়ন্ত জেম কালচাৰ অফিচিয়েল বুলি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। শেষত আমি গম পালোঁ ভিনদেউৱে হেনো এঙেৰা তিনিআলি হৈ আহিব। সেয়েহে আমি গুচি আহিলোঁ। আৰু সেয়া আপোনালোকে দেখিছে, এই আমাৰ ভিনদেউ গাড়ীখন। এয়া আমাৰ ভিনদেউ আহি আছে। আহি ভিনদেউকো লগ পালোঁ। সেয়া আপোনালোকে দেখিছে, আগে আগে আমাৰ ভিনদেউৰ গাড়ীখন গৈ আছে। আৰু আমি বিশেষকৈ গম নাপাওঁ কোনফালে যাব লাগিব। সেয়েহে ভিনদেউৱে আগে আগে গৈ আছে। এতিয়া আমি আহি পালোহি মথুৰাপুৰ ভকত গাঁও। সেইটো আপোনালোকে দেখিছে গৃহস্থৰ ঘৰ। আৰু এতিয়া আমাক এগৰাকী বাইদেউৰ ঘৰত ড্ৰেছ চেঞ্জ কৰিবলৈ কৈছে। আমি তালৈ যাব লাগিব। এয়া সন্মুখতে দেখিছে আপোনালোকে বাইদেউহঁতৰ ঘৰ। বাইদেউহঁতৰ ঘৰ আমি পালোহি। ৰাস্তা পদূলিবোৰ বেয়া হ'ল, মানে বৰষুণ দি থকাৰ কাৰণে। আমি এতিয়া ভিতৰলৈ সোমাই যাম। নমস্কাৰ, আমি পালোহি এতিয়া দেই। নমস্কাৰ। আচলতে দাদা নহয়, ইয়াৰ মই খুব মৰমৰ বন্ধু হয়। আমি দুটা একেলগে থাকোঁ য'তে ত'তে। হয়তো আপোনালোকে আগৰ ভিডিঅ'টো আৰু আমি এতিয়া কৰিবলৈ আহিছোঁ আজি মথুৰাপুৰ ভকত গাঁও। আপোনালোকে পাবগৈ চেনেলতে কি গাইছোঁ কি নাগাইছোঁ সকলোৱে। আমি এতিয়া টেষ্ট কৰোঁ। ঠিক আছে, আপোনালোকে চাই থাকক আমাৰ অনুষ্ঠানটো। আমাৰ ইতিমধ্যে টেষ্ট কৰা হৈ গৈছে। বাকী আছে মাত্ৰ সুৰজ। ড্ৰেছ কৰি মেলি এতিয়া আমি ওলাই আহিলোঁ। সেয়া ভিনদেউ আগে আগে গৈ আছে। পালোহি গৃহস্থৰ ঘৰ।
এয়া আপোনালোকে দেখিছে সেউকী সমস্তই ভকতক আদৰিবলৈ এখনি শৰাই দিছে আৰু ভকতৰ সেৱা ধৰিছে তেওঁলোকে। এয়া আৰু পুৰণি পৰম্পৰা মতে ভকতক হেনো ভৰি ধুৱাব লাগে, সেয়া ভৰি ধুৱাইছে আপোনালোকে দেখিছে। গৃহস্থই সুন্দৰকৈ চেলেং চাদৰ পাৰি থৈছে। এয়া তেওঁলোকে ভকতৰ সেৱা লৈছে। সকলো আগবাঢ়ি গ'ল, ময়ো এতিয়া আগবাঢ়ি যাব লাগিব। বলক আগবাঢ়ি যাওঁ। এতিয়া আমি সোমাই আহিলোঁ ভিতৰলৈ। আপোনালোকে দেখিছে এয়া ভিতৰৰ পৰিস্থিতি। তো আপোনালোকে সন্মুখতে দেখিছে এয়া আমাৰলৈ চাউণ্ডৰ ব্যৱস্থা কৰি আছে। আৰু আপোনালোকে দেখিছে এয়া আমাৰ তপন দা, চাউণ্ডৰ গৰাকী, চাউণ্ডৰ মালিক, এজন ধুনীয়া চাউণ্ড অপাৰেটৰ। এয়া সমস্ত আহি উপস্থিত হৈছেহি নাম শুনিবলৈ আৰু আমাৰ কাৰণেও এয়া চাহৰ ব্যৱস্থা কৰিছে। আপোনালোকে দেখিছে এইটো আমাৰ বাঁহী বাদক ৰিংটো আৰু এইটো তাৰ বাঁহী বাকচ। তাৰ বাঁহী বাকচটো বহুত বাঁহী সোমাই আছে। আমাৰো এতিয়া চাহ খোৱা হ'ল। এতিয়া আমি আগবাঢ়িম নামলৈ। এয়া স্পীকাৰ ফিটিং কৰিছে। এয়া আমাৰ সৰু ভিনদেউ টোকাৰী টিউন কৰিছে। নামলৈ আগবাঢ়িবৰ সময় হ'ল, আহক নামলৈ আগবাঢ়ো। সীতা দেৱী সীতা দেৱী রাবণে মিলে রাধিকা মাই কোন বনে রাবণে মিলে অৱশেষত নামৰো সামৰণি হ'ল। এয়া দেখিছে আপোনালোকে আমাৰ ভকত সমস্তয়ো বয় বস্তুবোৰ চব সামৰি ল'লে।
এয়া সেৱকী সমস্তই সেৱা ধৰিছে। ইয়াতে প্ৰসাদ বিতৰণ কৰি থকাৰ কাৰণে আমাক ভিতৰলৈ মাতিছে ভকত সেৱা কৰিবলৈ। ব'লকচোন যাওঁ আগবাঢ়ি। এয়া ভাত, দালি, চব্জি, ৰাতিও বহুত পৰ হ'ল। আমাক ভাত বাঢ়ি দিছে খাবলৈ। এতিয়া আমাৰ যাবৰ সময় হ'ল। খাই বৈ ওলাই আহিলোঁ আমি বাহিৰলৈ। বাহিৰত পূৰা মানে ধাৰাসাৰ বৰষুণ হৈ আছে, সেয়েহে আমি বাহিৰলৈ ওলাব পৰা নাই। আৰু ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈ বাই বাই।